Friends, welcome to my YouTube channel Mrs. Krishna Vlog. जी होकले मोर भिडिओ से एतियालके सब्सक्राइब करने एतियालके जाते अति सोनकाले सब्सक्राइब কৰি দি কাখত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ে যেন তেতিয়াহে মোৰ আহিব লগা ভিডিও নোটিফিকেশন আপোনালোকে পাই যাব फ्रेंड्स আজি ভিডিওটো আপোনালোকে স্কিপ নকৰাকে চাব দে গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো फ्रेंड्स এইখিনি মই মাছৰ কণী লৈছো এইখিনি এতিয়া মই পকৰা বনাম ইয়া প্ৰথমে মই দিছো নিমখ হালধি পিয়াজ নৰসিংহৰ পাত কেইখনমান মই কাটি দিছো নৰসিংহৰ পাতখিনি দিলে মানে খাবলৈ বহুত টেস্টি লাগে পকৰাটো এয়া মই 1 চামুচ দিছো কৰ্ণফ্লাৱাৰ আৰু 1 চামুচ বেসন এইখিনি এতিয়া মই ভালদৰে সানি লম এইখিনি মোৰ খানা হৈ গল এতিয়া এইখিনি মই ভাজি লম আমাৰ তেলখিনি গৰম হৈছে এতিয়া মই পকৰা কিখন ভাজি লম এইফালে মোৰ কঠলৰ গুটিখিনিও হৈ আছে फ्रेंड्स এতিয়া মোৰ পকৰাখিনি হৈ গল এয়া চাওক কিমান ধুনিয়া হৈছে দেখিবলৈ যিমান ধুনিয়া খাবলৈ হিমান ধুনিয়া আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰিব এয়া চাওক মাছৰ কণীৰ পকৰা নৰসিংহ পাতৰ হৈতে কি মজা এতিয়া মই বনাম কণীৰ ভুজিয়া মই কণীখিনি দিছো এয়া মোৰ হৈ গল পনীৰ ভুজিয়া এয়া মই ভাততে মসুৰ দালি বইল দিছো লগতে আলু আছে এইখিনি এতিয়া মই পিটিকা কৰি লম এয়া বইল কৰা মসুৰ দালিখিনি আৰু এইকিটা আলু লৈছো এইখিনি মই বাকলি গুছোৱা নাই আপোনালোকে গুছাইও ল'ব পাৰে মই এনেকৈ খাই ভাল পাওঁ এয়া মই নিমখ দিছো আৰু এয়া সৰিয়হৰ তেল লগতে এয়া কাটি থোৱা পিয়াজ জলকীয়া অকমান নহৰু আৰু অকমান আদা এইখিনি এতিয়া মই পিটিকা কৰি লম এয়া মোৰ পিটিকাখিনি কৰা হৈ গল फ्रेंड्स এতিয়াতো মোৰ বনোৱা হৈ গল তো আজি ভাবিলো আপোনালোকক খাইও দেখাও তো কি বনালো এতিয়া আপোনালোকক মই দেখাই আছো फ्रेंड्स এয়া চাওক আজিৰ স্পেশাল দুপৰীয়াৰ পইতা ভাত এয়া চাওক জলকীয়া লৈছো নিমখ লৈছো তেল দি হানি একদম মজাকে খাম আজি फ्रेंड्स এয়া চাওক পইতা ভাতৰ লগত মই কি লৈছো এয়া হল মসুৰ দালি আলুৰ পিটিকা এয়া হল কণী ভুজিয়া এয়া হল মাছৰ কণীৰ পকৰা আৰু কঁঠালৰ গুটি फ्रेंड्स তো আজি আমি মজাকে খাম তো আপোনালোকে চাই থাকিব আপোনালোকক মই দেখাই দিলো পইতা ভাতৰ লগত মই কি খাম আপোনালোকে ভাবি আছে মোৰ ওচৰত কোন বহি আছে এয়া চাওক মা আজি আমি পইতা ভাতৰ চ্যালেঞ্জ কৰিম গতিকে বলক ভিডিওটো আৰম্ভ কৰো আজি যেটো মা আৰু মোৰ মাজত জবৰদস্ত চ্যালেঞ্জ হ'ব যদি তাতে মায়ে জিতে তেনেহলে মায়ে পাব ডেৰি মিল্ক আৰু যদি মই হাৰো তেনেহলে মই পাম নেবু টেঙা গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব দেই তেতিয়াহলে আৰম্ভ কৰো হোৱাই নাই
ফ্ৰেণ্ডছ তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ 1 2 3 কি মজা মজা হৈছে মজা এয়া মাছৰ কণী এই কঁঠালৰ গুটি জলকীয়া তো ফ্ৰেণ্ডছ এইখন বৰা আৰু মই খাব নোৱাৰিম কাৰণ পানী বহুত খোৱা হ'ল পেট একদম ভৰি গ'ল তো ফ্ৰেণ্ডছ আপোনালোকেতো দেখাই পালে মই হাৰিলোঁ মায়ে জিতিলে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম ভিডিঅ'ত তো আজিলৈ ইমানেই ধন্যবাদ